অনুপ দেখোন ক'ৰ বেৰ হয় এনে আহিলো এনে কি কৈছে পিছে তই মই কি কৰিবি আৰু ভাই উপায় নাই টিকটক থাকোঁতে টিকটকে চাই আছিলো এতিয়া আৰু কি কৰিবি টিকটক বন্ধ হ'ল পাবজিও খেলিব মোবাইল চা না ভিভ' মোবাইল চাওঁ এইটোত হেৰি কৰিবি না তই পাবজি খেলবি না নৰা অলপ পাবজি খেলিব নাই এতিয়া কি কৰিবি এনে ফেচবুকটো চাই আছো টিকটক চাহে নে কৰাও টিকটক মাজে মাজে এটা দুটা অলপ মোচন দেও দেচোন না কি কৰিবি লগৰ টিকটক লগত এতিয়া চিয়া মানুহ গ'লে ভাল লাগে টিকটকত লগত লেখাই আছে অনলি ফৰ ওমেন বুলি এটা কথা তোৰ এতিয়া তিৰি মানুহৰ মেখেলা কেইখনতো সেই অনলি ফৰ ওমেন বুলি লেখা থকা নাই সেয়াও পিন্ধিলো পিছে তাকে তই মানুহ শেষ কৰি পেলাবি আগত ধং নেগেলে তোৰ তই এতিয়া সেইটোৰ কথা ক'লি না তোক মই কাহিনী এটা কওঁ শুন ৰহ কাহিনীটো ওচৰত যায় কওঁ নেকি ওচৰত যায় মানে এনেকৈ বহিল দে এখন দেশত এটা ৰজা আছিল তাৰপাছত ৰজাটো এটা খুৰা আছিল তাৰপিছত একদিন ৰজাটো ভাবিলা দেশ ভ্ৰমণ কৰি ওলাওঁ খুৰাটোৰ লগত ওলাও ওলাই খুৰাটো উঠিল বেলেগ এখন দেশত যাব আৰু মানে যাই আছে খট 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 খুৰাৰ হৰি শব্দ খট 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 উঠি আছে খট 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 কৰি যাই আছে খট 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 কেলা এতিয়া খট খটকে থাকিবি না তই কেলা বাকীখিনি নকোৱা কিয়া কি কৰি আছে তাৰমানে কি জানা দাদা খুৰা এই ৰজাটো যাই পাওঁতে 7 দিন লাগব বাকীখিনি 7 দিন পাছত কমা ধৰক শেষ কৰি দিবি বুজি পাইছা কাহিনী 7 দিন পাছত কৈ আছো বাকীখিনি হা 5 দিন পিছত লগ পোৱালো 7 দিন পাছত এইখিনি জেগাত কম হৈ যাব অ'কে তই এতিয়া এইখিনি কথা ক'লি হা মোৰ এটা বম কাহিনী হৈছে কি কৈছোন বাৰু শুনো মোৰ এতিয়া গাৰ্লফ্ৰেণ্ড দুটা একচত লাগিও মনটো যায় এতিয়া যদি ফেচবুকটো যদি মই এটা জিয়াৰ লগত মেছেজ কৰোঁ এটা গাৰ্লফ্ৰেণ্ডে চাওঁৱেই কেলা কি কৰিম পাত্তা নাপাইছো এতিয়া ইনষ্টাটো কেলা দুটা তিনিটা জিয়াৰ লগত কেলা চলা বাজি পাইছা ভাই যা সোনকালে কেলা এতিয়া ইনষ্টাটো কেলা দুটা কি কৰিম পাত্তা নোপোৱা হৈ গৈছো বে কেলা মই তোক ক'বা গেলি এইবিলাক কথা বহুত বেয়া তাৰমানে মানলি সদায় এটাকে লাইন মাৰিব লাগে আৰু ময়ো ভাবছিলো বে কেলা এটাৰ লগতে একবাৰ ধোকা খালি না একবাৰ ধোকা খোৱাৰ পাছত সেইটো হয়ে বাৰু কিন্তু মানে পাৰলি এটাৰ লগতে থাকিব লাগে কাৰণ তই যেনিবা বিয়াটো গোটেইকেইটাক পাতবা নৰা এটাক পাতবি তই বিয়া তেতিয়াহ'লে বাকীকেইটা কি হ'ব কোনোবাটো যদি চুইচাইড কৰি দে তেতিয়া তোৰ অৱস্থাটো গতিকে সদায় এটাৰ লগতে লাইন মাৰিব লাগে এটাৰ লগত লাইন মাৰিবি পাৰলি বিয়াও পাতবি ঘৰৰ লগত কথা বতৰা হৈ ল'বি আৰু লাইন মাৰা মানে কি আৰু আজিকালি একদম মিচিয়ৰ হৈছা বা যেনিবা মই মিচিয়ৰ হৈছোঁ এতিয়া মোৰ ডিকশ্যনত নাই মোৰ এটাই গাৰ্লফ্ৰেণ্ড গতিকে এটাৰ লগতে মাৰিব লাগে তাৰপিছত চেনি তেনি খাৱা এইবিলাক বহুত বেয়া বস্তু সেনেকুৱা কথাটো আৰু তই বুজি পাইছা নাই মই মই তোৰ কণ্ডিশ্যনটো বুজি পাইছোঁ এনেকুৱা চিটুৱেশ্যন এটা ময়ো ফেচ কৰিছোঁ বাৰু কিন্তু মানে কথাটো হ'ল তই তোৰ জীৱনৰ লগত বেলেগে খেলিলা সেই বুলি এতিয়া তই আকৌ 4টাৰ জীৱনৰ লগত খেলিবি সেইটোতো উচিত নহয় না এতিয়া তইতো কথাটো বুজি পাইছা মানলি তাৰমানে সদায় এটাৰ লগতে লাইন মাৰিব লাগে গতিকে গোটেই লাইন মাৰিব লাগে আৰু সেনেকুৱা নহয় মানে জাগা তাৰ লগত খেলা সদায় এটাৰ লগত সেনেকুৱা হ'ব লাগে আহিলি কোনটো কোনটো বুলি কয় ইউ তাৰমানে চেনি তই বিশ্বাস মানে যে মোৰ মোবাইলত ফটো চাম ফটো মাৰি লৈ আহিছো এই গেলা চাও ইউ হে ইয়াৰ মালু